নমস্কাৰ বন্ধু বান্ধৱীসকল, কাছিয়লি ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আন দিনাৰ দৰে আজিও এটি বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বিষয়টো হৈছে ভালপোৱা, হৃদয়ৰ এক শ্ৰেষ্ঠতম অনুভূতি। সেই প্ৰেম বা ভালপোৱাৰ বিষয়ে আজি অকণমান আলোকপাত কৰিম। মানুহৰ জীৱনত জাগতিক ক্লেশ যন্ত্ৰণাৰ মাজতো হাজাৰ বছৰ জীয়াই থাকিবলৈ বা অমৰ হ'ব খোজে কিছুমান সুখৰ মুহূৰ্তৰ বাবে। সেই তেনেকুৱা এটা অন্যতম সুখৰ মুহূৰ্ত হৈছে যাৰ নাম প্ৰেম বা ভালপোৱা। সেই প্ৰেম হৈছে জীৱনৰ প্ৰতি প্ৰেম, জগতৰ প্ৰতি প্ৰেম, প্ৰকৃতিৰ প্ৰতি প্ৰেম বা তোমাৰ প্ৰতি প্ৰেম বা নিৰ্দিষ্ট কাৰোবাৰ প্ৰতি প্ৰেম। প্ৰেম হ'ল জীৱনৰ মূল উদ্যোগ, যাক কেন্দ্ৰ কৰি সংসাৰ গঢ়ি উঠে, সমাজ গঢ়ি উঠে আৰু সভ্যতা গঢ়ি উঠে। প্ৰেম বা ভালপোৱাৰ সন্দৰ্ভত বাৰ্তানী ৰাছেলে কৈছিলে যে আধুনিক পৃথিৱীৰ কিছু ব্যক্তিয়ে প্ৰেমক প্ৰশ্ৰয় দিলে তেওঁলোকৰ ব্যক্তিত্বৰ ওজন কমি যাব বুলি ভয় কৰে। এয়া জীৱনৰ মূৰ্খামি বুলি কৈছিলে তেওঁ কৈছিলে মই এই মূৰ্খামি কৰিব নিবিচাৰোঁ। তেওঁ কৈছিল মই প্ৰেমত পৰিব বিচাৰোঁ, প্ৰেমত পৰিব খোজোঁ, পৃথিৱীৰ প্ৰেমত, প্ৰকৃতিৰ প্ৰেমত, জীৱনৰ প্ৰেমত বা নিৰ্দিষ্ট কাৰোবাৰ অৰ্থাৎ তোমাৰ প্ৰেমত। তেওঁ কৈছিলে যে আধুনিকতা মানেই যদি প্ৰেমহীনতা হয়, প্ৰেম কৰিলে যদি ব্যক্তিত্বৰ ওজন কমে, তেনে তেওঁ কৈছিলে যে মই প্ৰেমহীন আধুনিকতাতকৈ প্ৰেম উন্মত্ত আদিমতাকে মই বাছি ল'ম বুলি তেওঁ মত পোষণ কৰিছিলে। প্ৰেম হ'ল দেহ মন উন্মনা কৰা এটি সুগন্ধ। মনৰ এক চিৰস্থায়ী অতৃপ্তিৰ নাম হৈছে প্ৰেম। প্ৰেম হ'ল সৃষ্টিৰ প্ৰযুক্তি কৌশল। প্ৰথমতে আকৰ্ষণ, তাৰপিছত মিলন, তাৰপিছত সৃষ্টি ৰক্ষা। গতিকে সেইবিলাকৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে সৃষ্টি থকালৈকে আমি জানিম যে মিলন হৈ আছে আৰু মিলনৰ বাবে প্ৰয়োজনীয় পূৰ্বৰাগ প্ৰেমো আছে, প্ৰেমো হৈ আছে। এটা কথা অতি গুৰুত্বপূৰ্ণ যে যিদিনাখনেই মানুহৰ হৃদয়ৰ পৰা প্ৰেমৰ অস্তিত্ব নোহোৱা হ'ব, সেইদিনাখনেই এই সৃষ্টি বা এই জগতখনো শেষ হৈ যাব। গতিকে প্ৰাণীৰ মাজত, মানুহৰ মাজত, প্ৰকৃতিৰ মাজত প্ৰেম আছে কাৰণে এই সৃষ্টিখন ৰক্ষা হৈ আছে আৰু মানুহে শান্তিৰে বসবাস কৰি থাকিব পাৰিছে। প্ৰেমৰ ৰূপত সুখ আৰু দুখ দুয়োটাই সুন্দৰ, ত্যাগ আৰু ভোগ দুয়োটাই পবিত্ৰ, ক্ষতি আৰু লাভ দুয়োটাই সাৰ্থক। বিনাৰ তাৰত আঙুলি বোলালে যেনেকৈ মধুৰ জংকাৰ উঠে, ঠিক তেনেকৈ প্ৰেমৰ ক্ষেত্ৰত বিৰোধৰ আঘাতত মধুৰ শব্দ উঠে বুলি কৈছে। মধুৰ শব্দ সৃষ্টি হয়, মধুৰ কবিতা, গীত, নাটক সৃষ্টি হয়, সংসাৰত বিভিন্ন ধৰণৰ নতুন নতুন সৃষ্টি হয়। এই প্ৰেমত মৃদুতা যেনেকৈ, ঠিক তেনেকৈ সুকুমাৰ ব্যক্তিত্বও কঠোৰ। এই প্ৰেমে ওচৰ আঁতৰ, আপোন পৰ আঁতৰাই জীৱন সমুদ্ৰক ইপাৰৰ সৈতে সিপাৰক নিজৰ সুন্দৰ হাঁহিৰে দিগ দিগন্তৰ ব্যৱধান দূৰ কৰি উষাৰ দৰে উদয় হয়। আজি এই ভিডিঅ'টো প্ৰেমৰ দিৱসৰ লগত সংগতি ৰাখি মোৰ নিজৰ এটি কবিতাৰে আপোনালোক আজি এই ভিডিঅ'টো সামৰণি মাৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম প্ৰেম। প্ৰেমে আনে জীৱনৰ মাদকতা, প্ৰেমে পূৰ কৰে জীৱনৰ অপূৰ্ণতা। প্ৰেম জীৱন পাহাৰত পক্ষীৰ কলতান, প্ৰেম হৃদয়ৰ বাগিচাত মৰমৰ সোপান। প্ৰেম যে সময়ৰ আকুল আহ্বান, প্ৰেম আত্মাই দি বৈ যোৱা এখনি জান। প্ৰেমটো নহয় ভোগ বিলাসৰ নিদান, প্ৰেম আত্মিক তৃপ্তিৰে মহিয়ান। প্ৰেমটো নহয় ধ্বংসকামিতাৰ বাহক, প্ৰেম সদায় সৃষ্টিশীলতাৰহে সাধক। প্ৰেম প্ৰকৃতিৰ মনোৰম আস্বাদন, প্ৰেমত পৰাজিত নিয়তিৰ আবাহন। প্ৰেমটো নহয় কোনো আন, প্ৰেম এক মৰমৰ বলিয়াবান। আজি এই কবিতাটিৰ জৰিয়তে এই ছুটি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাই জনাব আৰু অনাগত সময়ৰ কাৰণে আশীৰ্বাদ কৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।